জানো এতিয়া আমি কৰোণা বুলি যুদ্ধ কৰি আছোঁ চবে চুক্তি নোপোৱা হৈছোঁ মাস্ক পিন্ধিবলৈ কাৰণে। গতিকে কৰোণা সম্পৰ্কে মই দুটা কথাই ক'ম। কৰোণাটো কি বস্তু আৰু পৰিৱেশটো তাৰ লগত কেনেকৈ জড়িত। পৃথিৱীত এনেকুৱা ধৰণৰ মহামাৰী এইটো প্ৰথম নহয়। আজি মানুহ যেতিয়াৰ পৰা আমি আছোঁ পৃথিৱীত, প্ৰায় আজিৰ পৰা 5-6 বছৰ আগৰ পৰা মানুহ আছে। তাৰ পৰাই তেতিয়াৰ পৰা এইবিলাক মহামাৰী আহি আছে। মানুহ মৰি যায়, চাফা হৈ যায়। আগতেতো একো নাছিলে, মানুহে গমো পোৱা নাছিলে কি হৈ আছে। সেইকাৰণে ইটো সিটোক চাওঁতে মানুহ মৰি চাফা হৈ যায়। এটা হেৰি ধ্বংস হৈ গৈছে। মায়া সভ্যতা জানেনে আপোনালোকে? চাউথ আমেৰিকাত আছিলে মায়া সভ্যতা, এটা ডাঙৰ সভ্যতা আছিলে। এনেকুৱা পেণ্ডেমিক আৰু ক্লাইমেট চেঞ্জৰ কাৰণে গোটেই মানুহ মৰি চাফা হৈ গ'ল। আজিৰ প্ৰায় হয় হয় ওৰাঙত আছিলে কালাজ্বৰ বুলি থকা বেমাৰৰ কাৰণে ওৰাঙত যিমান গাঁও আছিলে চব গাঁও মানুহ মৰি গ'ল। বহুত আহত মানুহবিলাক উঠি গ'ল, যিখিনি বাচি থাকিলে। এনেকুৱা পেণ্ডেমিকটো কয় যেতিয়া গোটেই বিশ্বত হয়, তেতিয়া পেণ্ডেমিক বুলি এনে মহামাৰী বুলি কয়, মানে এপিডেমিক বুলি কয় সেইটো। 1919 চনতো এটা হৈছিল ভাৰতত বিশ্বজুৰি। 1919 চনত হৈছিলে স্পেনিছ। কথালৈকে অকলে কিয় লৈছা? এইফালেতো আহিব লাগে। ছাৰ অলপ আগত যাওক। ছাৰ বেছি আৰু নদীবোৰ প্ৰচাৰ কৰা হয় আপোনালোকে দিব চেক करो गहराई कितना खोद है कितना उठाया मिट्टी टैक्स कहीं ना बैठे mana melalainya? Iya, kalau nomornya. Oh, yang nak kita dulu. Không tham đâu. Đi nha.